এই কিছুমান ছোৱালী আছে আজিলৈকে হয়তো পঢ়া নামত ইমান খৰচ নকৰে যিমান সৰস্বতী পূজাত ষ্টাইল কৰিব খৰচ কৰে। ধনী ঘৰখিনিক বাৰু বাদ দিলে সিহঁতৰ পইচা আছে, দেখা দেখি দুখীয়া ঘৰৰ ছোৱালীখিনিও সৰস্বতী পূজাত ষ্টাইলৰ কাৰণে বহুত পইচা খৰচ কৰে। নিজে ইনকাম কৰি ষ্টাইল কৰা ছোৱালীবোৰৰ কথা বাৰু নকওঁ, যেনেকৈ মা দেউতাৰ পইচাৰ পৰা নিজক ধুনীয়া দেখাবলৈ ল'ৰাই পাত্তা দিব বুলি মা দেউতাৰ পইচা বিনা কাৰণত খৰচ কৰে। শুনা ছোৱালীসকল, তোমালোকে মোৰ ভণ্টিও হ'ব পাৰা, ফ্ৰেণ্ডো হ'ব পাৰা, বাও হ'ব পাৰা, তথাপিও মই কেইটামান কথা কওঁ। যেতিয়া ষ্টাইল কৰিবলৈ মা দেউতাৰ পৰা পইচা খোজা, মা দেউতা নিদিওঁ বুলি নকয়, য'ৰ পৰা হ'লে মেনেজ কৰি দিব, কাৰণ তোমালোকে ছোৱালী। দেউতা মাহঁতৰ কথা ভাবি চোৱা, হয়তো দেউতাই চিন্তা কৰি আছে গধূলি খাবলৈ ক'ৰবাত যোগাৰ কৰি, আৰু তোমালোকে সাধাৰণ নিজক ভাল দেখিব দেউতাই মূৰৰ ঘাম মাটিত পেলাই ঘটা পইচা পানীত পেলাই আছা। শুনা, নালাগে তুমি চুলি ষ্ট্ৰেট কৰিব, নালাগে তুমি দামী দামী মেকআপ কিনিব, নালাগে তুমি দামী ড্ৰেছ পিন্ধিব, কপালত কলা ফুট এটা লোৱা, মাৰ মেখেলা চাদৰযোৰ পিন্ধা, চকুৰ অকণমান কাজল লোৱা, চোৱা তুমি এনেই কিমান ধুনীয়া। মানুহে চিম্পুল বুলিও ক'ব, মানুহে তোমাৰ বেয়া গুণ নাগায়, প্ৰশংসা কৰিব। এটা উদাহৰণ দিওঁ, মনালিছা, তাই জানো মেকআপ কৰিছিল, তাই জানো চুলি ষ্ট্ৰেট কৰিছিল, তাই জানো দামী দামী কাপোৰ পিন্ধিছিল? হ'লেও চোৱা, কুম্ভ মেলাত তাইক চাবলৈ মানুহৰ ভিৰৰ ওপৰত ভিৰ লাগিছিল। অকল ষ্টাইল কৰিলে ধুনীয়া নেদেখি, চিম্পুল হৈ থাকিলেও বহুত ধুনীয়া দেখে। এতিয়া হয়তো কমেণ্ট কৰি